আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণ চাব। ফিৰিষ্টা প্ৰকৃতিৰ বিপৰীত সৃষ্টি, জিন ভূত প্ৰেত খবিজ কি? প্ৰশ্ন: জিন ভূত কি? এওঁলোকৰ হস্তিৰ উপাদান কি? উত্তৰ: জিন জ্ঞান বুদ্ধি সম্পন্ন এটি জৈৱিক সত্তা। পবিত্ৰ কোৰাণত জিনক কেতিয়াবা জান্না, কেতিয়াবা জিন্না আৰু কেতিয়াবা জিন্নাত বুলি উল্লেখ কৰা হৈছে। এওঁলোক মালাইকা বা ফিৰিষ্টা প্ৰকৃতিৰ বিপৰীত আৰু মানৱ প্ৰকৃতিৰ অনুৰূপ জীৱ। এওঁলোকৰ সৃষ্টিৰ উপাদান অগ্নিশিখা, আনহাতে মানৱৰ সৃষ্টিৰ উপাদান মাটি। জিনৰ প্ৰথম পুৰুষ জান, আনহাতে মানৱৰ আদি পুৰুষ আদম। মানৱৰ দৰে জিনৰ মতা মাইকী আছে। মানৱৰ স্ত্ৰীলিংগ যেনেকৈ নাৰী, জিনৰ স্ত্ৰীলিংগ তেনেকৈ পৰী। নৰ নাৰীৰ সংগম তথা ঔৰসত যেনেকৈ সন্তান সন্ততি হয়, তেনেকৈ জিন সন্তান সন্ততি হয়। মানুহৰ মাজত যেনেকৈ ইমানদাৰ বেঈমান, মুছলিম কাফিৰ, সৎ অসৎ, জ্ঞানী মূৰ্খ আদি পৰস্পৰ বিপৰীত শ্ৰেণীৰ লোক আছে, তেনেকৈ জিনৰ মাজতো পৰস্পৰ বিপৰীত বিভিন্ন শ্ৰেণীৰ লোক আছে। মানুহৰ মাজত যেনেকৈ জন্ম মৃত্যু আছে, তেনেকৈ জিনৰ মাজতো জন্ম মৃত্যু আছে। লেতেৰা জিনক খবিজ বুলি কোৱা হয়। আমাৰ ভাষাত জিন খবিজ আদিক ভূত প্ৰেত বোলা হয়। জিনক মানুহে নেদেখে কিয়? প্ৰশ্ন: জিনক মানুহে কিয় দেখিবলৈ নাপায়? জিনে মানুহৰ কথা শুনিব আৰু বুজিব পাৰেনে? উত্তৰ: জিনৰ সৃষ্টি ধোঁৱাবিহীন অগ্নিশিখাৰ পৰা হোৱা বাবে সিহঁতক মানুহে দেখিবলৈ নাপায়। অৱশ্যে সিহঁতে নিজস্ব প্ৰযুক্তিবিদ্যাৰে বিভিন্ন প্ৰাণীৰ ৰূপক আকৃতি ধাৰণ কৰি মানুহক দেখা দিব পাৰে। জিনৰ আয়ুস কিমান? প্ৰশ্ন: জিনৰ আয়ুস কিমান? সিহঁত কিমান বছৰলৈ জীয়াই থাকে? উত্তৰ: জিনৰ সৃষ্টিৰ উপাদান অগ্নিশিখা হোৱা বাবে সিহঁতৰ বয়সৰ ওপৰত সময়ৰ প্ৰভাৱ কিছু কম। সেইকাৰণে সিহঁত দীৰ্ঘকাল জীয়াই থাকে। সিহঁতৰ আয়ুসকাল ২-২.৫ হাজাৰ বছৰ পৰ্যন্ত হয়। জিনৰ শক্তি আৰু গতি কিমান? প্ৰশ্ন: জিনৰ শক্তি আৰু গতি মানুহতকৈ কম নে বেছি? উত্তৰ: জিনৰ শাৰীৰিক শক্তি আৰু গতি মানুহতকৈ বহুত বেছি। সিহঁতে বুলডোজাৰৰ দৰে প্ৰকাণ্ড এজোপা গছ উভালিব পাৰে, প্ৰকাণ্ড একোটা শিল বগৰাই দিব পাৰে। সিহঁতৰ গতিও তাপবিদ্যুতৰ দৰেই ক্ষীপ্ৰ। কেইমুহূৰ্তৰ ভিতৰতে সিহঁতে পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ অহা যোৱা কৰিব পাৰে। পৃথিৱীৰ অ'ত-ত'ত ঘটা ঘটনাসমূহ মানুহতকৈ আগেয়ে জানিব আৰু সংগ্ৰহ কৰিব পাৰে। আকাশৰ তাৰকা মণ্ডলীৰে গঠিত ৰাশিচক্ৰ পৰ্যন্ত ঊৰ্ধ্বগমন কৰিব পাৰে। পবিত্ৰ কোৰাণৰ বৰ্ণনা মতে এই জিন সম্প্ৰদায়ৰ লোকেই হজৰত চুলাইমান নবী আলাইহিছ ছালামৰ নিৰ্দেশক্ৰমে প্ৰায় ১০০০ মাইল দূৰৱৰ্তী ছাবা ৰাজ্যৰ বিলকিছ নামৰ এগৰাকী ৰাণীৰ সিংহাসন চকুৰ পচাৰতে কঢ়িয়াই আনি নবী চুলাইমান আলাইহিছ ছালামৰ দৰবাৰত হাজিৰ কৰি দিছিল বুলি পবিত্ৰ কোৰাণত উল্লেখিত হৈছে। ইয়াৰ দ্বাৰাই জিনৰ শক্তি আৰু গতিৰ উমান পাব পাৰি। জিনৰ সাধন। প্ৰশ্ন: মানুহে জিনক সাধন কৰি বশ মনাব পাৰেনে? অথবা সিহঁতৰ দ্বাৰা চিকিৎসা আদি কৰাব পাৰিনে? উত্তৰ: মানুহে বিশেষ আমালিয়ত বা প্ৰক্ৰিয়াৰে জিন বিশেষক আয়ত্তলৈ আনিব পাৰে। হেকিম বা চিকিৎসক জিনৰ দ্বাৰা ৰোগ বেমাৰৰ চিকিৎসা তথা দৰৱ সংগ্ৰহ কৰিব পাৰি। মানুহৰ দৰেই জিনৰ চিকিৎসাতো কিছুমান ৰোগী আৰোগ্য হয় আৰু কিছুমান নহয়। আল্লাহে যাক অনুগ্ৰহ কৰে সিহে আৰোগ্য লাভ কৰে। ইবলিছ শয়তান কোন? প্ৰশ্ন: ইবলিছ কোন সম্প্ৰদায়ৰ
দীৰ্ঘকাল কঠোৰ সাধনা আৰু উপাসনা কৰি সি আল্লাহৰ সান্নিধ্য বা নৈকট্য লাভ কৰিছিল। কিন্তু অহংকাৰ কৰি আল্লাহৰ এটা মাত্ৰ হুকুম অমান্য কৰি সি অভিশপ্ত চৈতানত পৰিণত হৈছিল। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম আৰু এজন ইমানলৈ আনজন ইমানক আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি বিশ্বাস ৰাখিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক সবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম, আল্লাহ হাফিজ।